মুক্তিত নিশ্চিহ যিটো সেই ভকত নম ৰসময় মাগো ভকতি সমসমস কমনি নিজ ভকত ৰবহি অবজুহেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ হিন্দু হৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন নয় কৃষ্ণ সদায় উপাসা কৰোঁ হৃদয়ত ৰাম উপাসা কৰোঁ হৃদয়। ভাল বোলে সেই প্ৰভু দাসে কি হৈ গৈ নতুনকৈ ঘৰটি নিৰ্মাণ কৰিছে। এই ঘৰ ভেটি চাওঁতে যেনে কোনোবা এখিনিত ৰাজদণ্ডী যমদণ্ডী বায়ুদণ্ডী অগ্নিদণ্ডী যদি আছে সহস্ৰ অপৰাধী নিৰীক্ষণৰ ইয়াতে মহালক্ষী ভেটি সম্পূৰ্ণ কলাবাস কৰে আৰু কোনো অপৰাধৰ ভাগি নকৰে। যি মানে ভাৱ কৰি কৰ্ম কৰি লাগিছে কৰ্ম সম্পূৰ্ণ ফলপ্ৰাপ্তি কৰে, কোনো প্ৰমাদৰ ভাগি নকৰে। আৰু গৃহ মধ্যত যি প্ৰাণী আছে সকলো প্ৰাণীৰ প্ৰতি প্ৰভু প্ৰসন্ন উন্নতি বিধান কৰে, গৃহতে উন্নতি বিধান কৰে। গ্ৰহদোষ কালদোষ দশাদোষ ইষ্ট আদি দুখ পৰিৱৰ্তন কৰক, মাৰি মৰক উপচক উপতাপ দূৰতে বেদি কৰি হোম লক্ষীৰ ভেটি প্ৰভুৱে নিয়মাৱলী কৰি পেলাই গৃহস্থৰ মনৰ সদবাসী সিদ্ধি কৰি মহাপ্ৰভু গোবিন্দ কৃষ্ণ হৰি ৰাম দে ফটো নহয় ভিডিঅ' কৰি আছে, পিছত হেৰি কৰি ল'বা। ধুনু দে একবাৰ চাপলাই দে দি দে আৰু দিন থাকে আৰু নিজে দাদা মিষ্টি হ'লে দি দেই চবে দিয়ক আহক চবে আহা অকণ অকণ দেখিয়া
ৰেণু দিয়া আহি আহা আহা ৰেণু আহা একো নহয় তুমিও দিবা আহা ভয় কৰিছে তাই এনে দিয়া ছোৱালী মানুহ ঘৰ বনাওঁতে